মাত্ৰ এদিনৰ ভিতৰতে ভেলাঘৰ সাজি ওলোৱা হৈছে। প্ৰত্যেক বছৰে আমি কিদৰে ভোগালী বিহু উদযাপন কৰোঁ সেয়া মই আপোনালোকক এটি ভিডিঅ' আকাৰে দেখুৱাই থাকোঁ আৰু এইবাৰ আপোনালোকক দেখুৱাম আমি কিদৰে এদিনতে ভোগালী বিহু আয়োজন কৰিলোঁ। যিহেতু এইবাৰ মানুহৰ সংখ্যা একেবাৰে নগণ্য আছিলে, আমি সকলোবোৰ নিজে ওলাই আহিছোঁ আৰু এয়া 11 তাৰিখে আমি এয়া নৰা কাটি আছোঁ, 3জনীয়ে কাটিছিলোঁ আৰু যিহেতু 13 তাৰিখে আছিলে উৰুকা, গতিকে একেবাৰে হাতত সময় কম আৰু মানুহৰ সংখ্যাও নাই আৰু ইয়াত টিকলিজনীয়ে নৰালৈ গৈ আছে, আপোনালোকে দেখা পাইছে। ছেকেণ্ড দিনা এইটো 12 তাৰিখৰ হয়, তো 12 তাৰিখে দুজনীমান আহিছিলে কাটিবৰ কাৰণে আৰু এইবাৰ আমি কাকো এনেদৰে আগৰ দৰে মানে ঘৰে আগতে যিদৰে যাওঁ কোনে খাব কি নাই সেইবিলাক সুধিবৰ বাবে, কিন্তু এইবাৰ তেনেদৰে একো কৰা নহ'ল। সকলোবোৰ নিজে ওলাই আহিলে আৰু এই ক্লিপটো হ'ল 13 তাৰিখৰ উৰুকাৰ ৰাতিপুৱাৰ হয়। তো আমি নিজে সকলোবোৰ কাম কৰিছোঁ। তাৰপিছতে আমি য'ত নৰা কাটি থৈছিলোঁ তাৰ পৰা এয়া নৰা আনিবলৈ গ'লোঁ আৰু আপোনালোকে দেখা পাব একেদিনাখনেই কেনেকৈ আমি ভেলাঘৰটো সাজি উলিয়াম আৰু এয়া ৰাতিপুৱাৰ দৃশ্য। এয়া দেখা পাইছে নহয়, বাঁহ এডালো মানে খুঁটাই পুতাই নাই এতিয়ালৈকে। আগদিনাখনেই সোমবাৰ আছিলে, সেইবাবে বাঁহটো কাটি থোৱা আছিলে, যিহেতু মঙলবাৰে কাটিব নাপায়। পৰঠি কাম কৰি থকা টুকুৱে পৰিব বুলি ভাবি পিনি চিঞৰি দিছে এনেদৰে আৰু এয়া ইতিমধ্যে আমাৰ মেজিৰ কাৰণে খৰি আহি পাই গ'লহি আৰু খৰি অনা হৈছিলে বাগানৰ পৰা আৰু এইফালে ভেলাঘৰৰ বাবে বেৰো ৰেডি হৈ গ'ল, এটা চাইডে হৈ গ'ল আৰু এখনো বেৰ ৰেডি কৰি লগাই থকা হৈছে। আমি ফটাফট কামবোৰ কৰি আছোঁ আৰু এইফালে খৰিবিলাক আনি থকা হৈছে। ছোৱালীবিলাকে ধুনীয়াকৈ খৰিবোৰ আনি আছে জুই জ্বলাবৰ বাবে আৰু সেয়া দেখা পাইছে নহয়, হাঁহ আমাৰ 3টা উঠিছিলে, যিহেতু মানুহ একেবাৰে কম, 8 ঘৰমান হৈছিলে কি নাই হোৱা আৰু এইফালে মাছ আৰু হাঁহ। তাৰপিছতে এয়া মাছ কাটি আছে আৰু মানুহো কম, সেইটো কাৰণে বস্তুৰ সংখ্যাও কম আৰু আপোনালোকে মেজি কিদৰে খালে জনাব। আৰু আমি এইফালে আকৌ আহি গ'লোঁ ডেক'ৰেশ্যনৰ কাৰণে, নাৰিকলৰ পাত কাটি আছোঁ। আমি যিহেতু টকৌপাত ল'ম বুলি ভাবিছিলোঁ, কিন্তু টকৌপাত বহুত ওপৰত আছিলে, নোৱাৰিলোঁ কাটিবলৈ। তাৰপৰা এয়া ছোৱালীকেইজনীয়ে আলু গুচাই আছে, তাৰপিছতে সকলোবোৰ যাব ওলাই আহিবগৈ। এতিয়ালৈকে আমাৰ মানে কাম কৰি শেষেই হোৱা নাই, যিহেতু এদিনতে কৰিবলৈ হ'লে বহুতখিনি কষ্ট হয়। তাৰপিছতে হাঁহ পুৰি আছে এইফালে আৰু আমিও ইটো সিটো লাগি দিলোঁ। তাৰপৰা এইফালে নবৌয়ে কচু গুচাই আছে দালিত দিবলৈ আৰু আমি ঘৰলৈ গৈ ওলাই আহিলোঁ। ইয়াত দেখা পাইছে একদম চাদৰ মেখেলা পিন্ধি ওলাই আহিছোঁ, যিহেতু বিহু বুলি ক'লে চাদৰ মেখেলা এযোৰ পিন্ধিলেহে ভাল লাগে আৰু প্ৰত্যেক বছৰ পিন্ধিয়ে আহোঁ বাৰু, নহাকেতো নাহোঁ। মানে ৰাতি বাৰু বেলেগ ড্ৰেছ পিন্ধোঁ, কিন্তু দিনত পিন্ধি আহোঁ। এইফালে খানা বনাই আছে, বঢ়ি আছে, এইফালে খুৰী আছে, মা আছে, সকলোবোৰ আছে আৰু এইফালে ছোৱালীকেইজনী একদম ধুনীয়াকৈ পিন্ধি কৰি আহিছে। ইমান কম সময়তে এইখিনি হ'ব বুলি ভবাই নাছিলোঁ আৰু এনেদৰে মানুহবোৰ ওলাই আহিলে ভালো লাগে। আৰু এইফালে দেখা পাইছে টুকুৱে একদম ধুনীয়াকৈ প'জ দি আছে আৰু পেহীয়েকে ফটো তুলি আছে আৰু সি পুৰা প'জ দিয়াত লাগি গৈছে আৰু এইফালে আমাৰ খাব হৈ গ'ল। আৰু মোৰ আগৰ ভোগালী বিহুৰ ভ্লগবিলাকত চালে আপোনালোকে দেখা পাব আগতে কিমান মানুহ হয়, সকলোৱে লগে ভাগে কিমান ধুনীয়াকৈ খাওঁ ডাঙৰকৈ, আৰু এইবাৰ একেবাৰে কম মানুহৰ সংখ্যা। মানে আজিকালিতো প্ৰায় এনেকুৱা হৈ গৈছে যে সকলোৱে ঘৰে খাব লৈছে, ওচৰতে 2 ঘৰ 3 ঘৰ লগ লাগি মেজি পাতিব লগা হৈছে। আগৰ দৰে একতাটো একেবাৰে নাইকিয়া হৈ গৈছে আৰু আমি কেইঘৰমান লগ লাগি এনেদৰে খাইছোঁ। আগতে আমি সকলোবোৰ এনেদৰে লগ লাগি খাওঁ, বা একেবাৰে কমি গৈছে আৰু উপায় নাই। আমাৰো সেই এদিনৰ ভিতৰতে যা যোগাৰ কৰা হ'ল। এবাৰতো আমিও নহ'ব বুলিয়ে ভাবিছিলোঁ মানুহ নোহোৱাৰ বাবে। আৰু এইফালে একদম ফটো উঠিবলৈ লাগি গ'ল সি, হাঁহি চাওক, তামাম হাঁহি মাৰিছে। আৰু আপোনালোকে এইবাৰ মাঘৰ বিহু কেনেদৰে উদযাপন কৰিলে জনাব। আৰু আমিতো এনেদৰে এবাৰ থুলমূলকৈ উদযাপন কৰিলোঁ আৰু গধূলি সময় হ'ল আৰু গধূলি ভাত পানী খাই উঠাৰ পিছতে অকণমান ঠাণ্ডা লাগে, গতিকে আমি সকলোৱে জুই সেক লৈ আছোঁ। তাৰপিছতে ঘৰলৈ যাম, ঘৰলৈ গৈ ৰাতিকৈ ইয়াতে আকৌ কিবা এটা হ'বলৈ গৈ আছে, একদম ধামাকা এটা, চাই থাকিলে গম পাব। আৰু যোৱাৰ আগত ভাবিলোঁ ধুনীয়াকৈ লাইট লগাই যাওঁ, তাৰপিছত আহি ডাইৰেক্ট ফটোহে উঠিম আৰু এইফালে টুকুৱে মোবাইলটো দেখি তাক মোবাইলটো লাগে, মোৰ একদম হাত মেলি আহিছে মোবাইল ল'বলৈ আৰু এয়া একদম লাইট লগাই হৈ গ'ল। আৰু এইফালে যি বনাইছিলোঁ জুবিনদাৰ ফটো এখনৰ লগতে ধুনীয়াকৈ। তাৰপিছতে ঘৰলৈ গৈ কাপোৰ কানি সলাই আমি সকলোবোৰ আকৌ আহি গ'লোঁ। হেপ্পী ভোগালী বিহু! ধামাকা এটা হ'ব বুলি কৈছিলোঁ যে, এইটোৱে ধামাকা, মানে লটাৰী এখন খেলোৱা হ'ব আৰু লটাৰীখনত এইবিলাক হ'ল প্ৰাইজ। আমি একেবাৰে কম প্ৰাইজ ৰাখিছোঁ, মাত্ৰ 7টা প্ৰাইজ ৰাখিছোঁ আৰু চাম কোনে কি পায়, মানে কাৰ ভাগ্যত কি আছে। আৰু প্ৰথমতে এয়া ভণ্টিয়ে পালে চাৰ্ফ, তাৰপিছতে মই খুলি আছোঁ কাৰ ভাগ্য এতিয়া
কি হয় আৰু এতিয়া কোনোবা এটা কিবা এটা পালে আৰু আপোনালোকে একেবাৰে লাষ্টত দেখিব কোনে কোনে কি পালে আৰু লটাৰী খেলটো কিন্তু বেছ জমনি হৈছিল বহুত বেছি ভাল লাগিলে তাৰপিছতে বাকী কেইজনীয়ে এতিয়া উলিয়াই আছে কাগজবিলাক এটা বক্সত খালী কাগজ আছে আৰু এটা বক্সত মানে নাম্বাৰ লিখি থোৱা আছে খালী কাগজ আহিলে মানে নাম্বাৰটো থাকিলেও সেইটো মানে একো নাপায় তেনেকুৱা আৰু একেবাৰে লাষ্টত এইবিলাক প্ৰাইজবিলাক বিতৰণ কৰি থোৱা হৈছে এইফালে ভণ্টি পালে চাৰ্ফ তাৰপৰা খুৰীয়ে পালে মিঠাতেল 1 লিটাৰ তাৰপৰা আকৌ এয়া দেখা পাইছে চুনচুনিয়ে পালে ধূপ এপেকেট আৰু এইফালে অকণিয়ে পালে ৰিফাইন তেল 1 লিটাৰ তাৰপিছতে মই পালোঁ গা ধোৱা চাবোন কাপোৰ ধোৱা চাবোন বাচন ধোৱা চাবোন এনেদৰে 4ডোখৰ তাৰপিছতে এইফালে ডাঙৰ দাই পালে চেনি 1 কেজি এনেদৰে 7টা পুৰস্কাৰ আমি 7গৰাকীয়ে পালোঁ আৰু এইফালে আমি সকলোৱে জুই সেকি আছোঁ তাৰপিছতে এয়া পোৱালিটো দেখিছে কেনেকৈ বহি আছে আৰু এতিয়া আমি একদম মজাছে ডান্স কৰিম সকলোৱে যিহেতু বিহু বুলি ক'লে নানাচিলে হ'ব জানো গতিকে একদম গান বাজি আছে ডিজে আৰু মই গানটো মানে লগাই দিব নোৱাৰোঁ গানটো লাগিলে জানে আৰু কপিৰাইট লাগি যাব বুলি গতিকে এইবিলাকনো ৰিস্ক কোনে লয় গতিকে আপোনালোকে আমাৰ এনে ডান্সবিলাকে চাওক আৰু গানটোতো সৈতে দিয়া হ'লে বেছি ভাল লাগিলহেঁতেন কিন্তু গানটো দিয়া নহ'ব আৰু আমি সকলোৱে এনেদৰে অকণমান নাচিলোঁ বিহু চিহু কিবা কিবি প্ৰত্যেক বছৰ ভেলাঘৰত কোনোবা নহয় কোনোবা থাকেই মেজিটো ৰখিবলৈ যাতে বাহিৰা কোনোবা মানুহে আহি মনে মনে মেজিটো জ্বলাই নিদিয়ে সেইবাবে ভেলাঘৰত মেজিটো ৰখে ৰাতিটো থাকে কিন্তু এইবাৰ আমাৰ মেজি ৰখা নহ'ল কোনো আমাৰ ভেলাঘৰত নাই মেজি ৰখিবৰ বাবে যিহেতু একেবাৰে মানুহে নাইতো কোনো ৰখিব কোনো থাকিব যিহেতু বাৰীৰ ভিতৰতে পতাৰ বাবে এইটো বিশ্বাস আছিলে যে কোনো একো নকৰে আৰু ঠিক তেনেদৰে ভালে ভালে পাৰ হ'ল আৰু এইফালে দেখা পাইছে পোৱালি দুটাই ক'ৰবাৰ পৰা জপনা এখন চুৰ কৰি আনিলে আৰু আমি সিহঁতক সুধিলোঁ যে তহঁতি ক'ৰ পৰা উঠাই আনিলি তাৰ পৰা ইহঁতে আমাক মনে মনে থাকিবলৈ কৈছে আৰু মাঘ বিহু বুলি ক'লে জেউৰা চোৰ জপনা চোৰ এইবিলাকতো থাকেই নহয় জানো এইবিলাকেই ধেমালি আৰু আমিও ওলাই গ'লোঁ এনেদৰে আমি আচলতে চুৰ কৰিবলৈ যোৱা নাছিলোঁ দেই এনেইহে গৈছিলোঁ আৰু অলপ দূৰ গৈয়ে ক'ৰবাত এডোখৰত দেখিলোঁ যে ক'ৰবাত জুই জ্বলি আছে মানুহ অলপমান বহি আছে তাৰপৰা ওচৰলৈ গৈ দেখা পালোঁ এয়া নবৌ খুৰী মামী আইতাই সকলোবোৰ এনেদৰে জুই সেকি আছিলে তেওঁলোকৰ লগত আমি অলপমান কথা পাতি গম পালোঁ তেওঁলোকে কৈছে আমি আজি ৰাতিটো বোলে নুশুৱে জেউৰা ৰখি আছোঁ তেনেহ'লে বোলো আমি যোৱাগৈ কথা তাৰপিছত আহি থাকোঁতে কোনটো লগত জানো পোৱালিকেইটাই আকৌ ক'ৰবাৰ পৰা জেউৰাখন উঠাই আনিলে তহঁতি বোলো মানুহ মাৰি দিবি এয়া একদম জেউৰা উঠাই পিনি গৈ আছে আৰু একদম ডাইৰেক্ট ভেলাঘৰত নি পিনি দি দিছে জুইত আৰু পিছদিনা ৰাতিপুৱা আমি এয়া মেজিৰ জুই জ্বলাই শেষ ল'লোঁ আৰু সকলোৰে আহিবলগীয়া দিনবোৰ ভালে ভালে পাৰ হওক তাৰে কামনা কৰিছোঁ আৰু মেজি জ্বলোৱাৰ পাছতে আমি সকলোৱে বুট আৰু নাৰিকল খালোঁ আৰু তাৰ পাছতে ধুনীয়াকৈ জেগাটো চাফা কৰিলোঁ আৰু সকলোবোৰ বস্তু ঠান ঠিক লগাই আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আজিলৈ বাই থেংক ইউ ফৰ ৱাচিং